নমস্কাৰ অন্য এটি নতুন ভিডিঅলৈ সকলোকে স্বাগতম জনাইছোঁ আজি lucent জিকে সিৰিজৰ 3 নম্বৰ পাৰ্টটো আৰম্ভ কৰিব লৈছোঁ আগৰ পাৰ্ট দুটা যদি এতিয়াও চোৱা নাই লিংক ডেসক্ৰিপচনত আছে চাই ল'ব পাৰিব আজিৰ পাৰ্টটোৰ প্ৰথম কোৱেশ্চনটোত আছে হোৱাট ইজ দা কেমিকেল নেম অফ ভিটামিন সি ভিটামিন সিৰ ৰাসায়নিক নাম কি সুধিছে অপচনত আছে এসকৰ্বিক এসিড এচিটিক এসিড চাইট্ৰিক এসিড ল্যাকটিক এসিড এই সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ এসকৰ্বিক এসিড ভিটামিন সিৰ ৰাসায়নিক নাম অৰ্থাৎ কেমিকেল নামটো হৈছে এসকৰ্বিক এসিড নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ভিটামিন হেল্পস ইন ব্লাড ক্লটিং তলত উল্লেখ কৰা কোনটো ভিটামিনে তেজ গোট মৰাত সহায় কৰে অৰ্থাৎ ব্লাড ক্লটিংত সহায় কৰে অপচনত আছে ভিটামিন এ ভিটামিন কে ভিটামিন সি ভিটামিন ডি শুদ্ধ উত্তৰটো হ'ব অপচন বি ভিটামিন কে ব্লাড ক্লটিংত সহায় কৰে নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ভিটামিন ডেফিচিয়েন্সি কজেস বেৰি তলত উল্লেখ কৰা কোনটো ভিটামিনৰ অভাৱত বেৰি বেমাৰ হয় অপচনত আছে ভিটামিন বি1 ভিটামিন বি2 ভিটামিন বি6 ভিটামিন বি12 শুদ্ধ উত্তৰটো হ'ব অপচন এ ভিটামিন বি1 নেক্সট কোৱেশ্চনটোত আছে ক্যালচিফেৰল ইজ দা সাইন্টিফিক নেম অফ হুইচ ভিটামিন ক্যালচিফেৰল কোনটো ভিটামিনৰ বৈজ্ঞানিক নাম অপচনত আছে ভিটামিন এ ভিটামিন বি ভিটামিন ডি ভিটামিন সি শুদ্ধ উত্তৰটো হ'ব অপচন সি ভিটামিন ডি ক্যালচিফেৰল হৈছে ভিটামিন ডিৰ বৈজ্ঞানিক নাম নেক্সট কোৱেশ্চনটোত আছে when we observe science day on which day আমি কোন তাৰিখে বিজ্ঞান দিৱস পালন কৰোঁ অৰ্থাৎ সায়েন্স দিৱস পালন কৰোঁ অপচনত আছে 28 ফেব্ৰুৱাৰী 30 ফেব্ৰুৱাৰী 24 ফেব্ৰুৱাৰী 25 জানুৱাৰী শুদ্ধ উত্তৰটো হ'ব অপচন এ 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী তাৰিখে আমি বিজ্ঞান দিৱস পালন কৰোঁ নেক্সট কোৱেশ্চন ৰেড ব্লাড সেল আৰবিসি মেড ইন হুইচ পাৰ্ট অফ দা বডি ৰেড ব্লাড সেল অৰ্থাৎ লোহিত ৰক্তকণিকা আমাৰ শৰীৰৰ কোনটো অংগত প্ৰস্তুত কৰা হয় অপচনত আছে নাৰ্ভ বন মেৰো ফেস হেড শুদ্ধ উত্তৰটো হ'ব বন মেৰো নেক্সট কোৱেশ্চন হুইচ ইজ দা পাৰ্মানেন্ট মেমৰি অফ কম্পিউটাৰ কম্পিউটাৰৰ পাৰ্মানেন্ট মেমৰি কোনটো হ'ব অপচনত আছে HDD ROM RAM CPU শুদ্ধ উত্তৰটো হ'ব অপচন বি ROM হৈছে কম্পিউটাৰৰ পাৰ্মানেন্ট মেমৰি নেক্সট কোৱেশ্চন কংগ্ৰেছ ৱাজ ডিভাইডেড ইনটু টু পাৰ্টছ ইন হুইচ ইয়াৰ কংগ্ৰেছ কিমান চনত দুটা ভাগত বিভক্ত হৈছিল অপচনত আছে 1905 1909 1906 1907 শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1907 1907 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দুটা ভাগত বিভক্ত কৰা হৈছিল নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ফিফা ৱাজ এষ্টাব্লিছ কিমান চনত ফিফা এষ্টাব্লিছ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি 1904 1904 চনত ফিফা স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন হুইচ কাণ্ট্ৰি হেজ অন ফিফা ৱৰ্ল্ড কাপ মেক্সিমাম টাইম তলত উল্লেখ কৰা কোনখন দেশে আটাইতকৈ বেছি ফিফা ৱৰ্ল্ড কাপ জিকিবলৈ সক্ষম হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ব্ৰাজিল নেক্সট কোৱেশ্চন হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এছ'চিয়েটেড উইথ জম্মু এণ্ড কাশ্মীৰ আমাৰ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকল তলত উল্লেখ কৰা কোনটো আৰ্টিকল জম্মু কাশ্মীৰৰ লগত জড়িত অপচনত আছে আৰ্টিকল 35A আৰ্টিকল 35B 38A 36A শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰ্টিকল 35A আৰ্টিকল 35A জম্মু কাশ্মীৰৰ লগত জড়িত নেক্সট কোৱেশ্চনটোত আছে হুইচ কাণ্ট্ৰি ইজ দা হাইয়েষ্ট প্ৰডিউচাৰ অফ চিলভাৰ তলত উল্লেখ কৰা কোনখন দেশ আটাইতকৈ বেছি চিলভাৰ উৎপাদন কৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি মেক্সিকো নেক্সট কোৱেশ্চন ফ্লাৱাৰ ভেলী ইজ চিটুৱেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ফ্লাৱাৰ ভেলী অৰ্থাৎ ফুল উপত্যকা তলত উল্লেখ কৰা কোনখন ইণ্ডিয়াৰ ভাৰতৰ কোনখন চহৰত কোনখন ঠাইত অৱস্থিত অপচনত আছে মুম্বাই উত্তৰাখণ্ড গুজৰাট ৱেষ্ট বেংগল শুদ্ধ উত্তৰটো হ'ব অপচন বি উত্তৰাখণ্ড ফ্লাৱাৰ ভেলী ক'ত আছে উত্তৰাখণ্ডত নেক্সট কুৱেশ্যনটোত আছে উই অবজাৰ্ভ আৰ ডে অন হুইচ ডেট আমি কোন তাৰিখে
আৰ্থ ডে অৰ্থাৎ পৃথিৱী দিৱস পালন কৰোঁ। অপশ্যনত আছে 22 মাৰ্চ, এইটোতো হ'ব নোৱাৰে। 22 মাৰ্চত আমি বিশ্ব জল দিৱস পালন কৰোঁ। তাৰপিছত আছে 21 এপ্ৰিল, 25 এপ্ৰিল, 22 এপ্ৰিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে আমি আৰ্থ দিৱস অৰ্থাৎ পৃথিৱী দিৱস পালন কৰোঁ। নেক্সট কুৱেশ্যনটোত আছে ইন হুইচ ষ্টেট জালিয়ানৱালাবাগ ট্ৰেজেডি হেপেণ্ড। আমি সকলোৱে জানো যে জালিয়ানৱালাবাগত এটা হত্যাকাণ্ড হৈছিল। এই হত্যাকাণ্ডটো অৰ্থাৎ জালিয়ানৱালাবাগ ট্ৰেজেডি কেতিয়া হৈছিল সুধিছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন এ 13 এপ্ৰিল 1919। 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটোত আছে হফমান কাপ ইজ এছ'চিয়েটেড উইথ হুইচ গেম। হফমান কাপ কোনটো গেমৰ লগত জড়িত? ফুটবল, হকী, ক্ৰিকেট, টেনিছ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টেনিছ। হফমান কাপ টেনিছৰ লগত জড়িত। নেক্সট কুৱেশ্যনটোত আছে হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ হিউমেন বডি। মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো অৰ্থাৎ গ্লেণ্ড কোনটো? অপশ্যনত আছে লিভাৰ, কিডনী, বন, হাৰ্ট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লিভাৰ অৰ্থাৎ যকৃত। লিভাৰ হৈছে মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্লেণ্ড। নেক্সট কুৱেশ্যনটোত আছে হু ছেইড বেক টু বেডাছ। বেদলৈ উভতি যোৱা এই বাণীটো কোনে দিছিল অৰ্থাৎ এষাৰ কথা কোনে কৈছিল? অপশ্যনত আছে ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, আত্মাৰাম পাণ্ডুৰাগ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতীয়ে বেদলৈ উভতি যোৱা এষাৰ কথা কৈছিল। নেক্সট কুৱেশ্যনটোত আছে ইউনেস্কো গিভছ কালিংগা এৱাৰ্ড ইন হুইচ ফিল্ড। ইউনেস্কোই প্ৰদান কৰা এটা এৱাৰ্ড হৈছে কালিংগ, আৰু এই এৱাৰ্ডটো কোনটো ফিল্ডত প্ৰদান কৰা হয় সুধিছে। ফিল্ম, ছায়েন্স, আৰ্ট, লিটাৰেচাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছায়েন্স। নেক্সট কুৱেশ্যন হুৱেন দ্য ভাস্কো দা গামা কাম ইনটু দ্য ইণ্ডিয়া। ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল? অপশ্যনত আছে 1498, 1598, 1698, 1898। উত্তৰটো হ'ব অপশ্যন এ 1498। 1498 অৰ্থাৎ 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটোত আছে ইন হুইচ ইয়াৰ ইউটিউব ৱাজ এষ্টাব্লিছ। ইউটিউব কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। উত্তৰটো হ'ব অপশ্যন ডি 2005। 2005 চনত ইউটিউব প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন কংগ্ৰেছ পাছড এ ৰেজুলেশ্যন ফৰ ফুল ফ্ৰীডম ইন হুইচ প্লেচ। কংগ্ৰেছে কোনখন ঠাইত পূৰ্ণ স্বৰাজৰ সমাধানৰ দাবী উত্থাপন কৰিছিল? অপশ্যনত আছে লাহোৰ, চেন্নাই, মুম্বাই, কলকাতা। উত্তৰটো হ'ব অপশ্যন এ লাহোৰ। নেক্সট কুৱেশ্যন হুৱেন দ্য চাৰমিনাৰ এষ্টাব্লিছ ইন হায়দৰাবাদ। চাৰমিনাৰ কেতিয়া হায়দৰাবাদত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ডি 1591। 1591ত হায়দৰাবাদত চাৰমিনাৰ প্ৰতিষ্ঠা কৰা হৈছিল, আৰু চাৰমিনাৰ প্ৰতিষ্ঠা কৰিছিল কুলি কুতুব শ্বাহে। নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ফাৰ্ষ্টলি নেশ্যনেল ইমাৰ্জেঞ্চি ৱাজ ইম্প'জেছ ইন ইণ্ডিয়া। কোন চনত ভাৰতত প্ৰথমবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ঘোষণা কৰা হৈছিল? উত্তৰটো হ'ব চি অপশ্যন চি 1962। 1962ত ভাৰতত প্ৰথম নেশ্যনেল ইমাৰ্জেঞ্চি অৰ্থাৎ ৰাষ্ট্ৰীয় জৰুৰীকালীন ঘোষণা কৰা হৈছিল। ভাৰতত মুঠ তিনিবাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিছে। প্ৰথমবাৰ হৈছে 1962 ভাৰত আৰু চাইনাৰ যুদ্ধৰ সময়ত। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় জৰুৰীকালীন ঘোষণা কৰিছিল 1971ত ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত, আৰু তৃতীয়বাৰৰ বাবে ঘোষণা কৰিছিল 1975ত। নেক্সট কুৱেশ্যনটোত আছে হুইচ চিটি ইজ ন'ন এজ চাটৰকা চেহেৰ। চাটৰকা চেহেৰ বুলি কোনখন চহৰক জনা যায়? অপশ্যনত আছে লক্ষ্ণৌ, ইন্দোৰ, চেন্নাই, মুম্বাই। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দোৰ। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং চিটি ইজ ন'ন এজ ব্ৰাছ চিটি। তলত উল্লেখ কৰা কোনখন চিটি ব্ৰাছ চিটি হিচাপে জনা যায় অৰ্থাৎ পিতল চিটি, পিতলৰ চহৰ বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুৰাদাবাদ। নেক্সট কুৱেশ্যন
Which city is known as City of Locks? City of Locks বুলি কোনখন চিটিক জনা যায় অৰ্থাৎ কোনখন চহৰক জনা যায় উত্তৰটো হ'ব অপচন ডি আলিগড় নেক্সট কোৱেশ্চন হু ইজ নন এজ দেশবন্ধু দেশবন্ধু বুলি কাক জনা যায় অপচনত আছে শ্বেৰশ্বাহ চুৰি হজৰত মহানী ৰাজা ৰামমোহন ৰয় চিআৰ দাস শুদ্ধ উত্তৰটো হ'ব অপচন ডি চিআৰ দাস অৰ্থাৎ চিত্তৰঞ্জন দাসক দেশবন্ধু বুলি জনা যায় নেক্সট কোৱেশ্চন ৰাউণ্ড ৰেভলিউশ্যন ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং ৰাউণ্ড ৰেভলিউশ্যন অৰ্থাৎ ঘূৰণীয়া বিপ্লৱ তলত উল্লেখ কৰা কোনটো সামগ্ৰীৰ লগত জড়িত অপচনত আছে ব্ৰিঞ্জাল পটেটো অনিয়ন টমেটো শুদ্ধ উত্তৰটো হ'ব অপচন বি পটেটো অৰ্থাৎ আলুৰ লগত জড়িত ৰাউণ্ড ৰেভলিউশ্যন অৰ্থাৎ ঘূৰণীয়া বিপ্লৱ আলুৰ লগত জড়িত গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ